ইয়াকে হাগ্ৰামা মহিলাৰ তেখেতকে মই কুৱেশ্যন কৰিব বিচাৰিছোঁ তেখেতে এটা সময়ত জাতিৰ কাৰণে সংগ্ৰাম কৰাৰ কাৰণে তেখেতে এটা সময়ত জংঘললৈ তেখেতে গৈছিলে আৰু তেখেতে আজিৰ দিনত যদি BTCৰ প্ৰধান হৈ পেলাই যদি জাতিক এটা যদি সেন্টিমেন্টটো তেখেতে পাহৰি যায় আৰু তেখেতে মই ভাবিছোঁ তেখেতে যদি বিজনেছ কৰিছে নেকি ট্ৰাইবেল হয় তেখেতসকলক লৈ যদি তেখেতে ৰাজনীতি কৰি পেলাই তেখেতসকলক বেচি পেলাই তেখেতসকলক যদি বন্দোবস্ত কৰি পেলাই তেখেতে ৰাজনীতি খেলিছে তেখেতক নেপালৰ দৰে আমি খেদি পেলাই দিম Tribal unity long live, long live, long live. Tribal unity long live, long live, long live. No justice, no race, no race, no race. No justice, no race, no race, no race. Hunus pegu husiyar, husiyar, husiyar. Hunus pegu husiyar, husiyar, husiyar. Hunus pegu husiyar, husiyar, husiyar. Bisu Hazarika husiyar, husiyar, husiyar. Bisu Hazarika husiyar, husiyar, husiyar. Anti-tribal go. আজি আমি ধনদম আঞ্চলিক মহাবিদ্যালয়ৰ বড়ো ষ্টুডেণ্ট লিটাৰেৰী ছ'চাইটি আমি অৰ্গেনাইজ কৰিছোঁ আজি আমি সকলো জানে অসমত আজি সকলো দিশতে আপোনালোকে দেখি আছে যে নিউজ পৰ্টেলৰ যোগেদি আপোনালোকে দেখি আছে যে 6টা জনগোষ্ঠীয়ে য'ত মানে ST দাবী কৰিছে তো ট্ৰাইবেল ST দাবী কৰিছে তো আমি ভাবিছোঁ আমি অসম চৰকাৰক গৰিহণা দিছোঁ ঠিকা দিছোঁ যে 6টা জনগোষ্ঠীক কেনেকৈ কোনটো ক্ৰাইটেৰিয়াত আছে যে অসমৰ ক্ৰাইটেৰিয়াৰে হওক ভাৰতৰ কোনো ক্ৰাইটেৰিয়াত আছে যে 6টা জনগোষ্ঠীক নতুনকৈ আৰু ST দিব আৰু STটো কোনটা দুটা ভাগত কৰা হৈছে তো কোনটো দিগত আছে ক্ৰাইটেৰিয়াত আছে যে STটো দুটা ভাগ হ'ব পাৰে ইণ্ডিয়াত কোনটো সংবিধানৰ কোনটো ক্ৰাইটেৰিয়া আছে আমি সুধিব বিচাৰোঁ অসম চৰকাৰক ঠিকা দিব বিচাৰোঁ গৰিহণা দিছোঁ যে যোনবিলাকে জনগোষ্ঠীয়ে 6টা জনগোষ্ঠীয়ে ট্ৰাইবেল বিচাৰিছে ST বিচাৰে তেখেতসকলৰ দাবীটো মানি নল'ব আৰু মানি লয় যদিও আমি আজি ধনদমা আঞ্চলিক মহাবিদ্যালয়ৰ পৰা আমি আজি এই অঞ্চলত কৈছোঁ যে যদিহে অসম চৰকাৰে তেখেতসকলৰ দাবী মানি লয় তেতিয়া আমি ডিভাইড আছাম 50-50 আমি আটা পাৰিব লগা আমি বাধ্য হ'ব সেইকাৰণে আমি সকলো দিশতে কৈছোঁ আৰু তেখেতসকলে যদি মানি লয় আমি আজিৰ পৰাই ধনদমা আঞ্চলিক মহাবিদ্যালয়ৰ বড়ো ষ্টুডেণ্ট লিটাৰেৰী ছ'চাইটিয়ে কৈছোঁ যে অহাকালিৰ পৰাই যদি আমি তেখেতসকলৰ দাবীটো মানি লয় তেতিয়া আমি অহাকালিৰ পৰাই নলবাৰী যে ৰেল ৰাস্তা আছে যে হাইৱে আছে ইয়াতে আমি যাই পেলাই আমাৰ সংগ্ৰাম আমি চলিম আৰু আমি অসম চৰকাৰক হাই দিম আৰু ৰেল ৰাস্তাই হওক হাইৱে হওক আমি ইয়াতে আমি আমাৰ যে কাৰ্যসূচী যে অংশগ্ৰহণ এইটো আমি কৰিব লগা বাধ্য হ'ব তো অসমৰ BTCৰ যোৱাকালি আমি পৰ্টেলতো দেখিছোঁ যে BTC কাউন্সিলৰ পৰা NOC দিলেহে তেখেতসকলে যে ST 6টা জনগোষ্ঠীক লৈ যে ST বিচাৰিছে তেখেতসকলক যে ST দিব তো আমি বিচাৰিছোঁ অসমৰ বা ইণ্ডিয়াৰ কোনো ক্ৰাইটেৰিয়াত নাই যে ST বিলাক দুটা ভাগ ST আৰু আমি বিচাৰা যে ST দুটা ভাগ হ'ব লাগিব আৰু তেখেতসকলৰ পৰ্টেলৰ যোগেদি আমি দেখা পাইছোঁ ST ভেলী আৰু ST প্লেন দেখা পাইছোঁ তো আমি এইটো বিচাৰোঁ যে তেখেতসকলে ST থাকিব দিয়ক ST হওক ST থাকিব দিয়ক আৰু BTCৰ পৰা কোনো NOC আমাক কোনো NOC নিদিয়কৈ আৰু NOC আমি নিদিওঁ আৰু আমিতো BTC চৰকাৰক আমি গৰিহণা দিছোঁ যেন তেখেতসকলৰ যে ST দিয়াৰ কাৰণে যদি হাগ্ৰামা মহিলাৰ যে BTC প্ৰধান তেখেতে যদি NOC দিয়ে আমি অহাকালিৰ পৰা BTC ছেক্ৰেটাৰীত অফিচত যাই পেলাই আমি ধৰ্ণা কৰিম আমি কাৰ্যসূচী ল'ম আৰু চিৰদিনৰ কাৰণে আমি হাগ্ৰামা মহিলাৰে BTC পৰা হটাই দিম হাগ্ৰাম তেখেতক আমি এটা সময়ত হাগ্ৰামা মহিলাৰীয় সংগ্ৰাম কৰি আহিছে তেখেতে BTC 17 বছৰ শাসন কৰি আহিছে আৰু আজিৰ দিনতো তেখেত BTC প্ৰধান হৈ আছে বৰ্তমানলৈকে আৰু তেখেতে এটা সময়ত তেখেতে BLTত যাই পেলাই তেখেতে সংগ্ৰাম কৰিছে জাতিক লৈ আৰু তেখেতৰ মই ইয়াকে হাগ্ৰামা মহিলাৰে তেখেতকে মই কুৱেশ্যন কৰিব বিচাৰিছোঁ তেখেতে এটা সময়ত জাতিৰ কাৰণে সংগ্ৰাম কৰাৰ কাৰণে তেখেতে এটা সময়ত জংঘললৈ তেখেতে গৈছিলে আৰু তেখেতে আজিৰ দিনত যদি BTCৰ প্ৰধান হৈ পেলাই যদি জাতিক এটা যদি সেন্টিমেন্টটো তেখেতে পাহৰি যায় আৰু তেখেতে মই ভাবিছোঁ তেখেতে যদি বিজনেছ কৰিছে নেকি
অসমৰ যিখিনি জাতি বা ST থকা জাতি বা 14টা জনগোষ্ঠীক লৈ বা যিখিনি জাতিয়ে ভৱিষ্যতৰ আগৰ পৰাই ST হৈ আছে বা ST হয় ট্ৰাইবেল হয় তেখেতসকলক লৈ যদি তেখেতে ৰাজনীতি কৰি পেলাই তেখেতসকলক বেচি পেলাই তেখেতসকলক যদি বন্দোবস্ত কৰি পেলাই তেখেতে ৰাজনীতি খেলিছে তেখেতক নেপালৰ দৰে আমি খেদি পেলাই দিম জানো যে যোনবিলাক ST বিচাৰি আছে তেখেতসকলৰ যি উন্নয়ন আমি সকলো দিশতে তেখেতসকলে উন্নয়ন আছে বা তেখেতসকলে যিকোনো 1.5 কৰোৰৰ বেছি তেখেতসকলৰ যি মানুহ বা তেখেতসকলৰ যি পৰিমাণ তেখেতসকলৰ 1.5 কৰোৰ আৰু আমাৰ যি থকা জনজাতি বা ST 45 লাখ আৰু তেখেতসকলৰ 1.5 কৰোৰ যদি 45ৰ লগত যদি প্লাছ কৰি দিয়ে তেতিয়া আমি যিখিনি থকা জনজাতিকৰণ বা ST আমি কি হ'ব আমাৰ ভৱিষ্যত কি হ'ব আমাৰ ষ্টুডেণ্টৰ ভৱিষ্যত আমাৰ শিক্ষা দীক্ষা ৰাজনীতিয়েই হওক বা আমাৰ বিজনেছ লেভেলো হওক বা কিছুমান 4th গ্ৰেডৰ 3rd গ্ৰেডৰ হওক কিছুমান ইণ্টাৰভিউ যদি আমি দিব লগা হয় বা আমি কেনেকুৱা তেখেতসকলক আমি কেনেকুৱা পৰিমাণ কৰিব পাৰিম আমি চৰকাৰক ঠিকা দিছোঁ গৰিহণা দিছোঁ তেখেতসকলৰ দাবী যেন সোনকালে উঠাই ল'ব আৰু তেখেতসকলৰ দাবীখন যদি মানি লয় চৰকাৰে আমি তৃতীয়তে মই ধনদমা আঞ্চলিক কলেজৰ পৰা আমি কৈছোঁ ষ্টুডেণ্টবিলাক অহাকালিৰ পৰা আমি যদি কোনোবা যদি বিচাৰে আমাৰ টেষ্ট লাগে ST বিলাকৰ টেষ্ট আমি ধনদমা আঞ্চলিক কলেজৰ ছাত্ৰবিলাকে কৈছোঁ যদি কোনোবাই টেষ্ট বিচাৰে আমাৰ পৰা আমি টেষ্ট দিব খাজো আৰু কোনোবা যদি আমাৰ লগত যুদ্ধ লাগিব খোজে আমি যুদ্ধ লাগিব খাজো আৰু কেতিয়াও আমি মানি নলওঁ আমি উঠি অহা প্ৰজন্ম আৰু আমি ST বিলাকে সকলো দিশতে আমি কষ্ট কৰি আহিছোঁ আৰু অসম চৰকাৰৰ যিখিনি অসম চৰকাৰে আমাক বিচাৰিছে যোনটো সময়ত অসম চৰকাৰে আমাক বিচাৰে এইটো সময়ত আমি সকলো জনজাতিবিলাকে অসম চৰকাৰক হেল্প দি আহিছোঁ তেখেতসকলক আমি সন্মান কৰি আহিছোঁ আৰু অসমৰ হেমন্ত বিশ্ব শৰ্মা CM হেমন্ত বিশ্ব শৰ্মা তেখেতে কৈছে জনজাতিক লৈ আমি ৰাজনীতিক নেখেলোঁ আৰু যদি জনজাতিক লৈ ৰাজনীতিক নেখেলে যদি তেখেতে আজিৰ দিনত কিয় জনজাতিক লৈ ৰাজনীতি খেলি আছে আৰু আমি ষ্টুডেণ্টবিলাকে তেখেতসকলৰ চৰকাৰৰ কি বিৰোধী কৰিছোঁ য'ত আজিৰ দিনত আমি এই ৰোড টাউনত বহি পেলাই ৰাজপথত ওলাই পেলাই য'ত আমি আজি ধৰ্ণা দিব লগা বাধ্য হৈছোঁ আমি আঠা পাৰিব লগা বাধ্য হৈছোঁ মই ইয়াৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ বা গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ তেখেতসকলৰ যি দাবী তেখেতসকলে উঠাই ল'ব লাগিব